কবিতাৰ শিৰোনাম জানোচা তই আত্মহত্যা কৰ। কবি ডক্টৰ লীলাকান্ত বৰঠাকুৰ, আবৃত্তি পল্লৱ প্লাৱন। আই, তোৰ মুখ দেখিয়েই গম পাইছোঁ কিমান দুখত আছ তই। তোৰ দুখৰ কাৰণো বুজিছোঁ মই। তই যে অসহায় তোৰ ভয়াৰ্ত চেহেৰাই কয়। মই যে তোৰ ওঠেৰে মোৰ প্ৰেয়সীক কিমান বাৰ ভাল পাওঁ বুলি কৈ আহিছোঁ, কিমান বাৰ তাৰ লেখ জোখ নাই। মই যে তোৰ জিভাৰে সোৱাদ লৈ কিমান তৃপ্তি পাওঁ, তই জাননে আই? মই তোৰ নিভাঁজ সৌন্দৰ্য আৰু পূৰ্ণতাৰে সভালৈ যাওঁ, হাতলৈ যাওঁ, মাছলৈ যাওঁ। মইতো দেখি আহিছোঁ আই, তোৰ পিঠিত নেতৌ চাবুকৰ কোব, কলিজাৰ সোঁৱে বাওঁৱে চুৰিকাঘাত, আনকি গাৰো পাহাৰৰ সিপাৰৰ পৰাও তোলৈ বুলি গুলীৰ শব্দ। আজিকালি মোৰ টোপনি বৰ কমকৈ আহে। যিমানে নিশা হৈ আহে, ফেঁচাৰ নিউ নিউ শব্দবোৰ স্পষ্ট হৈ আহে। এই অমংগলীয়া শব্দবোৰ বাৰীৰ ভিতৰৰ পৰাই অহা যেন লাগে। আই, তোৰ যে এতিয়া দুখৰ অন্ত নাই। তোৰ সন্তানবোৰ বুকুৰ পৰা এদেও দুদেওকৈ আঁতৰি গৈছে। সেই যে নবীন বড়ো, মণিৰাম টেৰাং, জানমণি ৰাভা আৰু যে কত সন্তান হেৰুৱা মাকৰ যে কিমান সন্তাপ, সেয়া আৰু ক'ব লাগিছেনে? আই, টোপাল পিতা বৰষুণ এজাক আহিব হ'ব পাই। পঢ়াশালীবোৰ বাঢ়ি আহিছে, জাতীয়তাবাদৰ অৰ্থ সলনি হৈ আহিছে। তোলৈ মোৰ বৰ ভয় হয়। জানোচা তই আত্মহত্যা কৰ, বৰ ভয় হয়। জানোচা নাথান ব্ৰাউন আকৌ আহিব লগা হয়, মুজাম্মিল হক, অনিল বৰাক যদি আকৌ পুৰিব লগা হয়। আই, মোৰ বৰ ভয় হয় আই, মোৰ বৰ ভয় হয়।